আজি 2020 চনৰ মে' মাহৰ 20 তাৰিখ বুধবাৰ, বছৰটোৰ 141তম দিন। বছৰটো শেষ হ'বলৈ আৰু 225 দিন বাকী। অসমীয়া লেখেৰে 1942 শকৰ জেঠৰ 6 দিন। জানো আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যিসমূহ ঘটনা ইতিহাসৰ সোণালী পাতত লিপিবদ্ধ হৈ আছে। 1 নম্বৰ, আজি কেমেৰুনৰ স্বাধীনতা দিৱস। 2 নম্বৰ, আজিৰ দিনটোতেই তিমুৰে স্বাধীনতা লাভ কৰিছিল। 3 নম্বৰ, 1506 চনৰ আজিৰ দিনটোতে ইটালীৰ অভিযাত্ৰী কলম্বাছৰ মৃত্যু। 4 নম্বৰ, নাট্যকাৰ শ্বেক্সপিয়েৰৰ প্ৰথম চনেট প্ৰকাশ হৈছিল 1609 চনৰ আজিৰ দিনটোতে। 5 নম্বৰ, 1900 চনৰ আজিৰ দিনটোতেই পেৰিছত দ্বিতীয় আধুনিক অলিম্পিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈছিল। 6 নম্বৰ, 1992 চনৰ আজিৰ দিনটোতেই ভাৰতৰ শ্ৰীহৰিকোটৰ পৰা ASLV D3ৰ সফল উৎক্ষেপন। 7 নম্বৰ, পূব তিমুৰে স্বাধীনতা লাভ কৰিছিল 2002 চনৰ আজিৰ দিনটোতে। 8 নম্বৰ, ডাক্তৰ মীৰানন্দ বৰঠাকুৰলৈ 2008 চনৰ উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ আগবঢ়াইছিল 2009 চনৰ আজিৰ দিনটোতেই। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।